কি 11 মাৰ্চত ভেৰিফিকেশ্যন আছে ন ভেৰিফিকেশ্যন হোৱাৰ পিছত ইমান টাইম নাপাবা চাগে মই খালি এই NIত থাকিম NI মানে হেৰি এইটো তোমাৰ নিউ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া যে ডিলিঙৰ মই ইয়াতে থাকিম 11টা বজাত আহিলে লগ পাই যাবা কিন্তু তুমি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে যদি তুমি টাইম নাপাবা চাগে এইবিলাক আমাৰ চব নতুন জইনিং এই নামটো কোৱা নমস্কাৰ মোৰ নাম লক্ষ্মণ দাস আৰু ই বৰ ধুনীয়া গান গায় দেই এই কি নাম চিৰঞ্জীৱ সোণোৱাল এই তোমাৰ নাম আৰু এইকেইটা মোৰ নাম পাৰ্থপ্ৰতিম দাস পাৰ্থপ্ৰতিম মোৰ নাম নিখিল সোণোৱাল এই অঁ এইবিলাক চব নতুন নতুন জইনিং তাৰপিছত হেৰি আকৌ ঐ হেৰি আজি এটা কুৱেশ্যন এটা সুধিম দেই হেৰি চিৰঞ্জীৱ এই প্ৰাইভেটত জইন কৰিবৰ কাৰণে কি কৰিব লাগে প্ৰাইভেটৰ ITI চাৰ্টিফিকেট আইডিয়া আছে প্ৰথম RA ৰষ্টৰ বোৰ্ড বুলি কয় হেল্পাৰ অঁ সেইটোতো প্ৰথম ফেজ আৰু তাৰপিছত বাকীখিনি এক্সপিৰিয়েঞ্চ লাগে আৰু এক্সপিৰিয়েঞ্চ যদি এক্সপিৰিয়েঞ্চ নথকা ল'ৰা এটা কেনেকৈ জইন কৰিব সিহঁতি সেই ITI দি মেলি প্ৰথম RA সোমাব লাগিব RA মানে ৰষ্টৰ বোৰ্ড তাৰপিছত হেৰি আকৌ এইটো যে হেৰি মানে মানে এতিয়া ধৰি লওক ৰিগত জইন কৰিব মানে ৱৰ্ক অভাৰ সেইটো কেনেকৈ কণ্টেক্ট কৰিব আপোনাৰ তাতে সিহঁতৰ কোম্পানীবোৰ থাকে ন সেইটো অফিচলৈ যাব লাগিব ন বায়'ডাটা দিব লাগিব বায়'ডাটা দিব লাগিব DG বিচাৰে আৰু ইণ্টাৰভিউ টাইপ লয় নেকি ইণ্টাৰভিউত আপোনাৰ অইলত আহিব লাগে মানে অঁ অইলতে সিহঁতৰ মানুহে এতিয়া অইলত পাই কেনেকুৱা লাগিছে এতিয়া ভাল ভাল এই আৰু ই আমাৰ NITত চিট পাইছিলে ন নিলো NITত কেলে নপৰিলি তই মন আছিলে NIT কোনখন আগৰতলা কি তই গৈছিলি নেকি তালৈকে তাত গৈছিলোঁ 8 মাহ কৰিলোঁ 8 মাহ পঢ়িলি নেকি তাৰপিছত আহি পেলালি তই মই নাই পঢ়া বুলি তই 8 মাহ পঢ়িলি মানে ফিল্ডটো ভাল নালাগিলে তাৰপিছত এই BSc কৰিলোঁ আহি অঁ BSc কৰিলে আহি তাৰপিছত ITI কৰিলি নেকি ঠিকে আছে আৰু বাকী চাকৰি কৰি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আপুনি আছে আৰু ভাল লাগিছে যদি আগৰ পৰা নিজৰ দাদা নিচিনা সঁচা কথা দেই এইটো সঁচা কথা একদম একদম নিজৰ নিচিনা লাগে বহুত দিনৰ পৰা চিনাকি নেকি ভাল কথা ক'লি এনে কথা নকয় সি কৈছো ভাল কথা এটা কৈছে সঁচা কথা কৈছো তই অকণমান গান গাই না অকণমান জাষ্ট 10-20 ছেকেণ্ডমান গান জাষ্ট যিটো ভাল লাগে মনতে ইয়াক গান গাব ক'লে ইয়াৰ মনত নপৰে নপৰে এনেই মনত পৰে ইয়াৰ মোৰ লগত যদি এটা ওচৰলৈ আকৌ বৰদলৈ বাকী তোমাৰ ঘৰ শিৱসাগৰ হয় নাই শিৱসাগৰ নাম কি ধৰিলে গানটো গা নামটি নেযাও নাজিৰা নেযাও জোনাই সদিয়া ওলালে ঐ ঘৰতে বিয়াৰে কথা মই কৈছিলো নহয় আৰু কিবা এটা গাই আৰু কি কাম বাৰু জুবিনৰ গান কি কাম জুবিনৰ গান গালে মনটো দুখেই লাগি যায় মনত পেলাই তাক তেতিয়ালৈকে সেয়া সুধিছো আপুনি এইটো কলিতাৰো সি পিছফালে লুকাই শুইছে তাৰ গাড়ী তাৰপিছত হেৰি এতিয়া মুখত বহুত দিনৰ পিছত হাঁহি আহিছে হয় নাই কিমান এটা ষ্ট্ৰাগল জীৱন হয় নাই এই হাঁহিটো কাৰ কাৰণে আহিছে জানে আপোনাৰ কাৰণে আহিছে বিট দিয়া কি কাৰণে কাৰণ আপুনি ন বহুত ভাল আছে আমি পাইছো সেইকাৰণে আপুনি আছে কাৰণে আমাৰ মুখত সেই হাঁহিটো আছে হ'লেও চাকৰিটো পাই কেনে কৈছো চাকৰিটো কৰি কিন্তু ভালে লাগিছে পঢ়া শুনা পিৰিয়ডটোতো বহুত কষ্টই পাই গৈছো চাগে হয় আগত ক'ত কি কৰি আছিলি মই হিন্দুস্তান লিভাৰত কৰি আছিলো দেই হিন্দুস্তান লিভাৰ তাত চাকৰি পাবৰ কাৰণে কি কৰিব লাগে চাকৰি কৰা নাছিলো মই কণ্টেক্সুৱেল সোমাইছিলো মানে সেইটোৱে কৈছো কণ্টেক্সুৱেলত পাবৰ কাৰণে কি কৰিব লাগে তাত ব্ৰইলাৰৰ লোৱা নাছিলে মানে ব্ৰইলাৰ এটেণ্ডেণ্টৰ লোৱাই নাছিলে হয় নি তো ওচৰৰ দাদা এজনে কৈছিলে যে তই আহিবিচোন বুলি ক'লে এতিয়া গ'লো তাত ব্ৰইলাৰ এটেণ্ডেণ্ট দিছিলে মোক ব্ৰইলাৰ এটেণ্ডেণ্ট মই 1.5 বছৰ 2 বছৰমান কৰিলোঁ মানে এনেই চাপ'জ আমাৰ এতিয়া ITI কৰা ল'ৰাবোৰে তাত যদি চাকৰি কৰে কেনেকৈ কৰিব মানে ধৰি লওক আজিকালি পোষ্টে নোলায় চব কণ্টেক্সুৱেলে থাকে কণ্টেক্সুৱেলত যদি হ'লেও মানে যদি ডকুমেণ্টছ আছে বায়'ডাটা চাইডাটা তাত দিলে হৈ যাব ন দি পেলাই সিহঁতি যদি পাৰফেক্ট বুলি ভাবে ল'ৰাটো তেতিয়া সিহঁতি নিজে কল কৰিব ন তাত অফিচ এটা আছে অফিচত গৈ বায়'ডাটা বায়'ডাটা দি আহিব লাগিব মানে ধুনীয়া হয় ন
মানে মানে হেৰি কিবা এটাতো কৰিব লাগিব কিবা এটা কৰিব লাগিব দাদা সঁচা কথা তাৰপিছত ই আমাৰ অবিনাশে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছে প্ৰথমটো মই আপোনাৰ BSc কমপ্লিট কৰি বেংকত কৰিছিলোঁ এবছৰৰ কাৰণে তাৰপিছত মই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰিলোঁ এবছৰ তাৰপিছতহে মই ইয়ালৈ আহিছোঁ মই বহুত চোকা ল'ৰা ছোৱালী তুমি BSc CSc কৰি কিনে BSc CSc নহয় শুনা আকৌ তুমি ওচৰলৈ আহা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰিবৰ কাৰণে মানে কি কি কৰিব লাগে প্ৰথম মানে ফাৰ্মাচিউটিকেল লাইনটোত আপোনাৰ তেওঁলোকে বিচাৰে মানে BSc হ'ব লাগে চায়েন্সৰ ৰিলেটেড BSc থাকিলে বা BCom বা BA আপোনাক প্ৰিফাৰেঞ্চ দিয়ে কিছুমান কোম্পানী চব কোম্পানীয়ে হেৰি নকৰে কিন্তু কিছুমান কোম্পানীয়ে অনলি গ্ৰেজুৱেটো লয় মানে এনে মানে সেইটো এটা চাকৰিয়ে হয় নাই চাকৰি এটা ভাল আপোনাৰ ভাল চেলাৰী পাতিও আছে পেকেজো কোম্পানীৰ কথা আছে কিছুমান কোম্পানীয়ে বহুত হাই লেভেলৰ পেকেজ দিয়ে হয় নি গতিকে সেইটো কোম্পানী চিলেকশ্যন কৰাৰ ওপৰত কথা আৰু ইণ্টাৰভিউ পাছ কৰাৰ কথা ইণ্টাৰভিউ পাতে তেওঁলোকে কিন্তু হয় তাৰপিছত আৰু কোনোবা প্ৰাইভেটত কৰি আছিলে নেকি নাই মই টিউচনহে কৰি আছিলোঁ টিউচন মেজৰ মেথমেটিক্স আছিলে এইটো বেয়া চোকা আপুনি চোকা চোকা ল'ৰাখিনি পালোঁ দেই মই নহয় দেই মই চোকাৰ ভিতৰত নকওঁ তাৰপিছত কি লাষ্টকৈ বহি আছে ধুনীয়া লাগিছে তই চিন্তা নকৰিবি তোৰতো খালি বহুত ইণ্টাৰেষ্টিং ইয়াৰটো লুকাই নিদিবি ই NITত 8 মাহ পঢ়িলে তাৰপিছত এই আহিলে নিলো বৰ্ডলৈ এই কি ৰুম লৈছা নেকি ইয়াতে নাই লগৰ এটাৰ লগত তাৰ কোৱাৰ্টাৰত আছোঁ অঁ তোমালোকে হেৰি আকৌ পঢ়া শুনাখিনি সেইখিনি অলপ বুজাই দিবা আৰু ল'ৰাখিনিক দেই তোমাৰ ঘৰ ক'ত আছিলে একদম টাউনৰ লোকেল দম একদম লোকেল নেকি এই কিবা যে উইংছ অফ হাজৰিকা যে এইটো প্লেনখন আছে ন তাতে ভটিয়াবাৰ তোমাৰ ভটিয়াপাৰ নেকি তেওঁ ঘৰ ভটিয়াবাৰ তাৰপিছত হেৰি আকৌ কোৱা কেনেকৈ পঢ়া শুনা কৰিছিলা পঢ়া শুনা মানে কিতাপ কি কি চাইছিলোঁ এছিয়ান আৰু নিমি সেইকেইখনে ন সেইকেইখনে বাকী জেনেৰেল পাৰ্টটো জেনেৰেলটো অইলৰ যিকে বাকী এনেকৈ চাইছিলোঁ ইউটিউবৰ পৰাই চাইছিলোঁ ঠিকে আছে বাকী ONGCত এপ্ৰেণ্টিছশ্বিপ কৰিছিলোঁ তাত কিছুমান বস্তু শিকাই আছিলে হেভি চবত তাৰপিছত ঠিকে আছে হেৰি আকৌ ঠেকুৱা কেতিয়া দিয়ে যে এইটো ছট পূজা দিন ছট পূজা তই খোৱাবি আকৌ মই লৈ আহিম তো আপোনাৰ কাৰণে এক্সট্ৰাকৈ লৈ আহিম এক্সট্ৰাকৈ নাই চবৰ কাৰণে নিবি চবৰ কাৰণে লৈ আহিম কি কমপ্লিট নাম কি প্ৰেম কুমাৰ চাহ এই নালাগে হৈ যাব তই ক'লে নাম ক'লে